हेमन्त बसुमतारीखौ गुबुननि फोरमान बिलाइ लानानै साख्रि मावनायनि दायाव लाहौरी घाट पुलिसआ खाबाय। गुबुननि फोरमान बिलाइजों साख्रि मावना आजिरा मोननाय फायखिजों लोगोसे सानै सुबुंखौ लाहौरी घाट पुलिसआ खादों। मिथिनो मोननाय बायदिब्ला गलाघाट जिल्लानि सिङाव थानाय खाथ'नि गामि पन्चायतनि सोद्रोमा मुनिन बसुमतारीनि मुङाव बिनि फंबाय हेमन्त बसुमतारीया फायखि हान्जायाव साख्रि मावनानै आजिरा लाबाय। जाथायनि सायाव मिथिनो मोननानै दिनै लाहौरी घाट पुलिसआ दायनिगिरि बिदा फंबाय सानैखौबो खायो। आरो लाहौरी घाट पुलिसआ नं 566/26 इन्डियान पेनेल क'डनि सिङाव थानाय U/S 170/420/420/468/470 आयेननि गेजेरजों खानानै सानैखौबो जेलाव दैथायहरो। আৰু আমি অভিযোগ এটা পালোঁ যে কাঠনি গৰম বজাৰ নিবাসী মুনিন বসুমতাৰী তেখেতৰ ডকুমেণ্টছ লৈ তেখেতৰ স্কুলৰ যিবিলাক নথি পত্ৰ লৈ তেখেতৰ ভায়েক হেমন্ত বসুমতাৰী তেখেতে সেনাবাহিনীত 1999 তাতে যোগদান কৰে। চাকৰি কৰি আহি মোটামুটি 15 বছৰ চাকৰি কৰি আহি এতিয়া পেঞ্চন খাই আছে। তো যিহেতু কাৰোবাৰ বেলেগৰ নথি পত্ৰ লৈ নিজৰ ভাই হ'লেও বেলেগে ইউজ কৰি তাক যদি চাকৰি কৰা বা কিবা বেনিফিট চৰকাৰৰ বেনিফিট লোৱাটো সেইটো এটা অফেন্স। গতিকে সেইটো আমি কগনিজেঞ্চ ল'লোঁ, কগনিজেঞ্চ লৈ কেছ ৰেজিষ্টাৰ কৰিলোঁ। কেছ ৰেজিষ্টাৰ কৰি আমি তদন্ত কৰিলোঁ। প্ৰাথমিক তদন্ত এতিয়ালৈকে আমি এইটো পালোঁ হয় কথাটো সত্য। তেখেতসকলক আমি এৰেষ্ট কৰি আজি মহামান্য আদালতলৈ প্ৰেৰণ কৰা। তেখেতে অৱগত, তেখেতে নিজ স্বীকাৰ কৰিছে আৰু কোৱা মতে তেখেতসকলে দুয়োজনেই চাকৰিৰ কাৰণে দৌৰা-দৌৰি কৰিছিলে। আৰু এইটো ককায়েক মুনিন বসুমতাৰী তেখেতৰ কিবা মেডিকেলত তেল হোৱাৰ কাৰণে তেখেতৰ পিছত ভায়েকৰ নথি পত্ৰটো সম্পূৰ্ণ নাছিল। সেইটো ককায়েকৰ নথি পত্ৰ সম্পূৰ্ণ আছিল কাৰণে সেই নথি পত্ৰটো লৈ তেখেতে চাকৰি জইন কৰিছে। দুজনকে হয়, দুজনকে আমি ফৰৱাৰ্ড কৰিছোঁ, কিয়নো যোনে দিছে সিও অফেন্সত আহি যায় আৰু যোনে লৈ সেইটো কামটো কৰিছে বা ইউজ কৰি ব্যৱহাৰ কৰিছে নথি পত্ৰ সেইটো কাৰণে হয়। কেছ নম্বৰ কিমান আছিল? কেছ নম্বৰ 566। আৰু এটা কথা ছাৰ, মানে যিসকলক আপোনালোকে অৱগত কৰিছে আমাক যিকোনো বস্তু আমাৰ ফোনে যোগে দিলেও আমাৰ কাৰণে এইটো এজাহাৰে হয়। সেইটো আমি এজাহাৰত ফৰৱাৰ্ড কৰি ল'ম। আল্টিমেটলি ভাৰ্বেলি খবৰ দিলেও আমি সেইটো মতে আৰু এতিয়াতো চিৰিয়াছ অফেন্স এইটো, যিহেতু সেনাবাহিনীৰ নিচিনা এটা মানে সন্মান ভাৰতীয় সন্মানীয় যিটো আমাৰ অৰ্গেনাইজেশ্যন তাত গৈ তেনেকৈ বেলেগৰ নথি পত্ৰ লৈ চাকৰি কৰাটো এটা ডাঙৰ এটা অফেন্স। আমি ডাইৰেক্টলি কনভিন্স কৰিছোঁ ইয়াত আৰু বা কোনোবা ব্যক্তি কিন্তু ক'ব নোৱাৰিম, কিয়নো আমাৰ এতিয়া খুব প্ৰাথমিক তদন্ত মানে ষ্টেজত আমি আছোঁ। তো তদন্ত তেনেকৈ আমি আগবাঢ়ি যাম, তেনেকৈ কি ওলায় সেইটো আপোনালোকে যিটো বেংক একাউণ্ট সেইটো মুনিন বসুমতাৰী নামতে আছে। আৰু যিজনে চাকৰিটো কৰি আহিছে মুনিন বসুমতাৰী নামত তেখেতে এইটো পাই আছে বুলি এতিয়ালৈকে আমি গম পাইছোঁ। কিয়নো বেংকৰ একাউণ্ট যিটো পাছবুক আমি মুনিন বসুমতাৰী ভায়েক হেমন্ত বসুমতাৰী যোনে চাকৰিটো কৰি আহিলে তেখেতেই लाहौरी घाटनिफ्राय आफ्ताब हुसैन, इनसाइड एनि बर'।